বিশ্ব ব্ৰহ্মাণ্ডত যিমানবিলাক কথা আছে সমস্ত কথাৰ সাৰ আছে ভাগৱতৰ মাজত। সেইকাৰণে ভাগৱতক কল্পতৰু বৃক্ষৰ লগত তুলনা কৰিছে। সেইকাৰণে ভাগৱতক সূৰ্য পুৰাণৰ লগত তুলনা কৰিছে। যিমানবিলাক বেদ উপনিষদ পুৰাণ উপপুৰাণ আছে সমস্তৰে সাৰ আছে গীতা আৰু ভাগৱতৰ মাজত। সেইকাৰণে কোৱা হৈছে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে প্ৰণৱ নাম। আমি প্ৰাৰম্ভতে সেইকাৰণে কি জনা পৰম পিতা পৰমেশ্বৰক প্ৰাৰ্থনা জনাইছো, যিজন সমস্ত দুখৰ অধিকাৰী, সমস্ত দুখৰ নিয়ন্ত্ৰক পালক সংহাৰক কৃষ্ণ একমাত্ৰ দেৱ, কৃষ্ণ একদেৱ দুখহাৰী। সেইজন কিহৰ অধিকাৰী? কালৰ অধিকাৰী অৰ্থাৎ সময়ৰ অধিকাৰী। সেইজন কিহৰ অধিকাৰী? সেইজন মায়াৰ অধিকাৰী, যি মায়াই আমাক লতিগতি কৰি আছে। কাল মায়াদিৰ অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু। সেইজন কৃষ্ণৰ কথাই এই ভাগৱতত বৰ্ণিত হৈছে, তাৰ ব্যতিৰেকে বেলেগৰ কথা এটাও নাই। 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখি বেদজ্ঞ প্ৰধান ভগৱন্তৰ 24 অৱতাৰৰ অন্যতম অৱতাৰ ব্যাস মহাপ্ৰভুৱে মতিচন্ন হ'ব লগা হ'ল। সেই ব্যাস প্ৰভু পুনৰ কৃষ্ণ ভক্তিক উদ্বুদ্ধ কৰাই জীৱনৰ যি লক্ষ্য উদ্দেশ্য সেই লক্ষ্য উদ্দেশ্য সঠিক কৰাই দিলে এই ভাগৱত শাস্ত্ৰৰ যোগেদি। ভগৱন্তৰ অন্য এজন অৱতাৰ 24 অৱতাৰৰ দেৱ ঋষি নাৰদ, দুইজন পৰম বৈষ্ণৱ। দুইজন পৰম বৈষ্ণৱৰ কথোপকথনৰ যোগেদি মহাভাগৱতৰ মধ্যত পাতনি আৰম্ভ হৈছে। আৰু যাৰ আগত শুকগুৰুৱে মহাভাগৱত বেকত কৰিছে সেইজন হল মহাভাগৱত মহাভকত পৰীক্ষিত। দুই লগত সংযোগ হৈ আছে। আৰু মহাভাগৱত মহাবৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ, ভাগৱত শাস্ত্ৰ কোৰ বুলি ক'লে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত। এই মহাভাগৱত বৈকুণ্ঠৰ পৰা বৈষ্ণৱৰ মাৰ্গৰ যোগেদি মৰ্ত্যলৈ নামি আহিছে। ভকতৰ যোগেদি কিন্তু অহা নাই প্ৰভু সমস্ত। আমি লক্ষ্য কৰিবলগীয়া কথা কেইটামান ইয়াত আছে, লক্ষ্য কৰিবলগীয়া কথা কেইটামান আছে, যিকেইটা কথা লক্ষ্য কৰি আমি যদি তাক খুব সূক্ষ্ম বিশ্লেষণ কৰি ল'ব পাৰোঁ। এই যে বিশদ ভলিউমৰ এখন গ্ৰন্থ আমি প্ৰথমৰ পৰা শেষলৈকে 4 দিন 8 দিন 15 দিন মাহজোৰাকৈ অবিৰতভাৱে পাঠ কৰি থাকিব নালাগে। ভাগৱত মহাবৈকুণ্ঠৰ পৰা নামি আহিছে বৈষ্ণৱ মাৰ্গৰ যোগেদি। নগৈলা তিলকো ভাগি ইডালে সিডালে লাগি কাৰ যোগেদি ভূমিত পৰিল? মহাবৈষ্ণৱ পৰম বৈষ্ণৱ শুকৰ যোগেদি ভূমিত পৰিল। শুকে কাক দিলে? মহাভকতৰ হাতত দিলে। সেইকাৰণে আমাৰ বহুতে এটা কথা কয়, ভকত শ্ৰেষ্ঠ নে বৈষ্ণৱ শ্ৰেষ্ঠ? হয় নকয়? সোধে নহয়। মুদ্ৰাটো ইটো পিঠি আৰু সিটো পিঠি মনত ৰাখিব। ইয়াৰ ভিতৰত শ্ৰেষ্ঠত্বটো আমি প্ৰতিপন্ন কৰিব নোৱাৰো, কিন্তু তাকে যদি অতি সূক্ষ্ম আমি বিশ্লেষণ কৰিব পাৰো, অকণমান তাত পাৰ্থক্য আমি ধৰা পেলাব পাৰি। বৈষ্ণৱে নিজে আচৰণ কৰে আৰু আনক উপদেশ দিয়ে। ভকতে কেৱল মাত্ৰ নিজে পালন কৰে, ভকতে আনক উপদেশ নিদিয়ে। ভকতৰ কাম হল পালন কৰা, বৈষ্ণৱৰ কাম হল নিজে পালন কৰি আনক উপদেশ দিয়া।
এতিয়া আমাৰ সমাজ ব্যৱস্থাত কথাবোৰ হিতে কিন্তু বিপৰীত হয়। আমি পালনৰ বেলিকা নিষ্পত্তি একো নকৰো, উপদেশ দিবলৈ কিন্তু সকলো হাভাতুৰি খাই যাওঁ। গুৰুজনে সেইটো চিন্তা কৰা নাছিল যে আপুনি আচৰি ধৰ্ম আনকো শিকাৱে। সেইটো সিদ্ধান্ত গীতা ভাগৱতে কয়। ভাগৱত গীতাৰ সিদ্ধান্ত হ'ল এটা, সেই সিদ্ধান্তটো কৃষ্ণস্তু ভগৱান স্বয়ং। কৃষ্ণই হ'ল একমাত্ৰ ভগৱান, দ্বিতীয় নাস্তি, দ্বিতীয় নাই। এই কথাটো আমি প্ৰত্যেকেই জানো। এই কথাটো কোনোবাই আমাক বুজাই দিব নালাগে। এই কথাটো জানিবৰ কাৰণে, বুজিবৰ কাৰণে আমি কোনোবা এটা অনুষ্ঠানৰ সংগী কৰিবলৈ যাব নালাগে। এই কথাবোৰ কিন্তু আমি মনত ৰখা ভাল। আমাৰ বন্ধুসকল, বিশেষকৈ আমাৰ যুৱ বন্ধুসকল, আমাৰ কথাখিনি আমি যুৱ বন্ধুসকলক উদ্দেশ্যি ক'বৰ কাৰণে যত্ন কৰিম। মই পুনৰ আপোনালোকৰ চৰণলৈ সেৱা নিবেদিছো। মোৰ পিতৃতুল্য দেউতাসকল, মাতৃতুল্য আইসকলক ভাগৱতৰ তত্ত্ব জ্ঞান মই দিবলৈ ধৃষ্টতা নকৰোঁ। আমাৰ যিসকল যুৱ বন্ধু আছে, আমাৰ কথাখিনি বিশেষভাৱে আমি যুৱকসকলক উদ্দেশ্যি অৱগত কৰিম। আটাইতকৈ শ্ৰেষ্ঠতম গ্ৰন্থ হ'ল গীতা আৰু ভাগৱত। সেইকাৰণে গীতা ভাগৱতৰ আমি আশ্ৰয় হ'ব লাগে। প্ৰথম কথা, বিশ্ব ব্ৰহ্মাণ্ডৰ গোটেই কথাবোৰ ভাগৱত সমুদ্ৰৰ মাজত আমাৰ গুৰুৰ গুৰু পৰম গুৰু কৃপাল গুৰুজনাই সংক্ষিপ্ত কৰি ৰাখিছে। বিশ্ব ব্ৰহ্মাণ্ডত যি আছে সমস্ত ভাগৱতৰ মাজত আছে। আৰু ভাগৱতৰ মাজত যিবোৰ কথা আছে, গোটেই কথাবোৰ আমাৰ ৯৪ আঙুল এই মানৱ শৰীৰটোৰ লগত সংযুক্ত কৰি ৰাখিছে। ইয়াৰ ব্যতিৰেকে বাহিৰত একো নাই। আমি বাহিৰত বিচাৰি ফুৰিলে নাপাওঁ। গোটেই ভাগৱতৰ কথাখিনি আপোনাৰ নিজৰ আঙুলে নিজক জুখিব। ৯৪ আঙুল, ৯৪ আঙুল আছে। ৰছী এডাল বা মাৰি এডালত আপুনি ৯৪ আঙুল জুখিব, ভৰিৰ পৰা মূৰলৈকে দি দিব, আপোনাৰ নিজৰ হাতে সদায় ৯৪ আঙুল আছে। দেহৰ মহিমা কৰিব বেপদ, আপোনাৰ ৯৪ আঙুলৰ প্ৰমাণ। নিজৰ ৯৪ আঙুলৰ প্ৰমাণটো আছে দেহৰ লগত ভাগৱতৰ এই কথাখিনি সম্পৰ্ক কৰি ৰাখিছে। সেইকাৰণে এই আধ্যাত্মিক দৰ্শনটোৰ মাজলৈ আমি সোমাই যাব লাগিব। আধ্যাত্মিক মানে, আধ্যাত্ম মানে নিজৰ ভিতৰৰ, বাহিৰত বিচাৰি ফুৰিলে কিন্তু আমি নাপাওঁ। আমি আচৰণটো নিজে কৰিবই লাগিব। ভাগৱতে আমাক নিজক আচৰণ কৰিবলৈ কৈছে। নিজে যেতিয়া আমি আচৰণ কৰিম, নিজে যেতিয়া তাক প্ৰৱৰ্তন কৰিম, পালন কৰিম, সেইমতে যেতিয়া চলিবলৈ যত্ন কৰিম, সেইটো হ'ল ভাগৱত আৰু গীতাৰ সিদ্ধান্ত। আপুনি আচৰি ধৰ্ম আনকো শিকাৱে, সেইটো সিদ্ধান্ত গীতা ভাগৱতে কয়। গীতা ভাগৱতে সিদ্ধান্ত দিলে কৃষ্ণস্তু ভগৱান স্বয়ং, কৃষ্ণ হ'ল একমাত্ৰ ভগৱান, দ্বিতীয় ভগৱান আৰু নাই। প্ৰমাণ ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম খিলাপাঠ। প্ৰথম স্কন্ধৰ প্ৰথম খিলাপাঠ, য'ত মংগলাচৰণ আৰম্ভ হৈছে। প্ৰথম ৮ লাইনত আমাক সিদ্ধান্ত দিয়ে। প্ৰথম গুৰুজনে কলম ধৰিয়ে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞাশীৰে বসে ব্ৰহ্মা হৰিহৰ, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। সেইজন ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ কৰিছে। কোনজন ঈশ্বৰ কৃষ্ণক? নমো নমো মধুৰ ৰিপুম
সমস্ত জগত রকজার নাম হেনয় কৃষ্ণ করু সহস্র কৃষ্ণৰ ব্যতিৰেকে বেলেগ এটা শব্দ কথা উল্লেখ কৰা নাই। কোনজন কৃষ্ণ? যিজন কৃষ্ণৰ আজ্ঞা অনুসাৰে সৃষ্টি কৰে ব্ৰহ্মা, পালনহাৰা বিষ্ণু অৰ্থাৎ হৰি, সংহাৰকাৰী ৰুদ্ৰ অৰ্থাৎ শিৱ নিৰন্তৰ একেৰাহে সৃষ্টিত দায়িত্ব পালন কৰি আছে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যিজন ঈশ্বৰৰো ঈশ্বৰ, মহাযোগ ঈশ্বৰ মহেশ্বৰ। মহেশ্বৰ মানে ইয়াত আমি যে ভাওনাত ওলাই শিৱ, সেই শিৱৰ কথা কোৱা নাই। কিন্তু এই কনচেপ্ট কেইটা আমাৰ ক্লিয়াৰ হ'ব লাগিব। আমি যে শিৱ কথা কৈ থাকো, সেই শিৱ অৰ্থাৎ হৰ, সেই হৰক কি ভাগৱতৰ প্ৰথম কলমত মহেশ্বৰ বুলি কোৱা নাই। সেই মহেশ্বৰ নামনো শিৱই কেনেকৈ পালে, ইয়াৰো এটা বিস্তৃত কাহিনী আছে। গতিকে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ বুলি ক'লে ঈশ্বৰৰো ঈশ্বৰ, মহাযোগ ঈশ্বৰ মহেশ্বৰ অৰ্থাৎ শিৱ। সেইজনে কৈছে অকলশৰে থাকি মই সৰু কোনো কাজি যেন আতি নিৰঞ্জন বুলি। যাক আশ্ৰয় কৰিলে মনুষ্যতৰে তেওঁ আশ্ৰয় আমি হ'ব লাগিব। সেইজন ঈশ্বৰৰ চৰণতহে আমাৰ শৰণ। আমি এতিয়া ঈশ্বৰ চিনিলে শৰণ ল'ব লাগিব। এই কথাখিনিও আমাৰ সময় হ'লে আমি নিশ্চয়কৈ আলোচনা কৰিম। এতিয়া সেইজন মহাহৰি, প্ৰথমতেই কৃপালু গুৰুজনে প্ৰণাম জনাইছে। সেইজন মহাহৰিক মহাভাগৱত গ্ৰন্থই আমাক প্ৰথম দৰ্শন দিছে। সেইজন মহাহৰি জানিবৰ কাৰণে, বুজিবৰ কাৰণে, সেইজন মহাহৰি লীলাচৰিত উপলব্ধি কৰি হুৱে মাই মই কোন ক'ৰ পৰা আহিলো তাক বুজিবৰ কাৰণে, মই কোন ক'ৰ পৰা আহিলো, মই আছো ক'ত, কৰিছো কি তাক উপলব্ধি কৰিবৰ কাৰণে, মই কি কৰিলে কলৈ যাম তাক বুজিবৰ জানিবৰ কাৰণে বৈষ্ণৱ মাৰ্গৰ যোগেদি মহাভাগৱত কল্পতৰু গ্ৰন্থ আমাক মধ্যলৈ আনি দিলে। কৈছে নগৈলে তিলেকো ভাগি ইদালে সিদালে লাগি উপমুখে আঁকি ভূমিত বৈলাবি দিছে। এনেকুৱা এখন শ্ৰেষ্ঠতম গ্ৰন্থ হ'ল শ্ৰীমদ ভাগৱত। ই মাহ প্ৰসাদ খোৱা, সকাম খোৱা শাস্ত্ৰ নহয়, ই খেলনা বস্তুও নহয়। আমি আৰু সুৰটো ভাল, কণ্ঠটো ভাল কাৰণে বোলে শুদ্ধ সুৰ দি 4 দিন 7 দিন খুব চিঞৰি চিঞৰি মাতিম। এই 4 দিন বা 7 দিন এই ভাগৱতত ধূপ বন্তি জ্বলাই তেল খৰচ কৰি সেৱা ধৰি থাকিম, তাৰপিছত আমি পাহৰি যাম। এনেকুৱা হ'ব নোৱাৰে। কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা আৰু ভাগৱত এই 6খন শাস্ত্ৰৰ সিদ্ধান্ত হ'ল এটা। এই 6খন শাস্ত্ৰত কৃপালু গুৰু দুজনৰ হাত আছে, বেলেগৰ নাই। কৃপালু গুৰু শংকৰদেৱ, বোৱাৰ গুৰু মাধৱদেৱে 2খন গ্ৰন্থক আঁতৰ কৰি ৰাখি, যিহেতু এই 2খন বৈকুণ্ঠৰ শাস্ত্ৰ, গীতা হ'ল ভগৱন্তৰ নিজ মুখৰ বাণী, মহাভাগৱত হ'ল বৈকুণ্ঠৰ। বাকী যে 4 পুথি, 4 শাস্ত্ৰ, আমাৰ ধৰ্মৰ 4 পুথি আপোনাৰ হ'ব যে সজাইছে। ইয়াত 4 পুথি সজাইছে নে বেছি সজাইছে? 4 কিয় সজাইছে? আচলতে কি এই 4 ভাগ? গুৰুদেৱ নামঘোষত শংখচক্ৰ গদা পদ্ম, কীৰ্তন দশম ঘোষা আৰু ৰত্নাৱলী, হয়নে? কোনে দিলে এইটো আৰ্হি? এই যে 4 আৰ্হিটো আমাক দিলে কোনে দিলে? কৃপাল গুৰু শংকৰদেৱে দিয়া নাই নে বোৱাৰপুৰ মাধৱদেৱে মণিকাঞ্চন সংযোগ কৰি? কিহৰ কাৰণে দিলে? এই আৰ্হিৰ যোগেদি সকলোৱে উৰণ বুৰণ গগন ভৱন 4 মুঠি জীৱৰ ভিতৰত
শ্ৰেষ্ঠতম তনুধাৰী মনুষ্যই ইয়াত কেৱল মাত্ৰ গোসাঁইসকল, মহন্তসকল, কেৱল মাত্ৰ গোস্বামীসকল, কেৱল মাত্ৰ কলিতাসকল, কেৱল মাত্ৰ চুতীয়াসকল, কেৱল মাত্ৰ আহোম সন্দিকৈ গগৈ কোঁৱৰসকল, কেৱল মাত্ৰ দাস ৰবিদাস হাজৰিকাসকল তৰিবৰ কাৰণে কিন্তু দিয়া নাই। এই যে উপাধিবোৰ আছে, উপাধিবোৰ খাটনিয়াৰ আমালোকসকলে কৈছে, কলিতা, দত্ত, মহন্ত, গোস্বামী, এইবোৰ হ'ল মত্যৰ উপাধি। আপুনি মই যে বহি আছো, এজন এজন মই লোহিত সন্দিকৈ, তেখেত ৰমেন দত্ত, তেখেত আমুক কলিতা, নহয়নে বাৰু, তেখেত আমুক মহন্ত, এই যে উপাধিবোৰ এইবোৰ মত্যৰ উপাধি। মত্যৰ পৰা যেতিয়া আমি গুচি যাম, নশ্বৰতে ত্যাগ কৰিব, তাৰপিছত সেই উপাধি আমাৰ ওচৰত নাথাকে। আমি যলৈ যাব লাগে, য'ৰ পৰা আহিছো, মই ক'ৰ পৰা আহিলো, সেই লক্ষ্যত যেতিয়া উপনীত হ'বলৈ আমি ইয়াত স্থিত হ'ম, তাৰ উপাধি কিন্তু বেলেগ হ'ব। তাৰ উপাধি কি হ'ব অলপ পিছত আমি আলোচনা কৰিম। গতিকে এই যিবোৰ আমাৰ মাজত যে আছে উচ্চ নিচ ভেদাভেদ, কিৰাত কছাৰী খাচু গাৰুমৰী জগন কংক গোৱাল, অসম মলুক ধুবা তুলুক কুবা চমলেশ চান্দাল, আনু নানা জাতি কৃষ্ণ সেৱকৰ সংগত প্ৰবৃত্ত হৈ এই মহামন্ত্ৰ আমাক কোনে দিলে? কৃপালু শংকৰদেৱে। য'ত নাথাকিব জাত্যাভিমান, য'ত নাথাকিব উচ্চ নিচ, য'ত নাথাকিব ধনী দুখীয়াৰ প্ৰভেদ, য'ত নাথাকিব উচ্চ শিক্ষিত নিম্ন শিক্ষিতৰ প্ৰভেদ, য'ত এমফিল বহি থাকিব, এমফিল মাষ্টাৰ অফ ফিলচফাৰ, য'ত বহি থাকিব অস্বাক্ষৰিত অৰ্থাৎ চহী কৰিব নোৱাৰা কৃষক বনোৱা চহা, যিখন ৰভাত একেলগে একেখন মঞ্চত একে শাৰীত সেই উচ্চ শিক্ষিত ব্যক্তিজন, এমফিলাৰজন, মাষ্টাৰ ফিলচফাৰজন আৰু একেবাৰে কৃষক বনোৱাজন, সেইখন সমাজ আমাক কৃপালু গুৰুজনে দি থৈ গ'ল আজিৰ পৰা ৫৫০ বছৰ আগতে, যাক আপোনালোকে সত্ৰ নামে নামাকৰণ কৰি লৈছে, বুধবাৰী সত্ৰ। কোনোবাই এই ভাগকে পবিত্ৰ গুৰুগৃহ নামঘৰ হিচাপে লৈছে। সত্ৰ কাক কয়? ভাগৱতত প্ৰথমতে সত্ৰ উল্লেখ কৰিছে। মাধৱৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে দৈত্য, দ্বিতীয় বৈকুণ্ঠ তাকে বোলে সত্ৰ। য'ত কেৱল মাত্ৰ মোৰ প্ৰাণবন্ধু কৃষ্ণদেৱৰ অন্যৰ কথা আহিব নোৱাৰিব প্ৰভুসকল। অন্য কথা য'ত আহিব সেইটোক মন্দিৰ বুলি কৈছে, নামঘৰ বুলি কোৱা নাই। অন্য কথা য'ত আহিব সেইটোক যজ্ঞশালা বুলি কৈছে, নামঘৰ বুলি কোৱা নাই, তাক সত্ৰ বুলি কোৱা নাই। সেইকাৰণে গুৰুজনে নামঘৰ আৰু সত্ৰৰ বৈশিষ্ট্য সুকীয়াভাৱে দিছে। আমি নামঘৰক কেতিয়াও মন্দিৰলৈ ৰূপান্তৰ কৰিব নালাগে, নামঘৰক কেতিয়াও আমি যজ্ঞশালালৈ ৰূপান্তৰ কৰিব নালাগে। গুৰুজনে অসমীয়া জাতিক দিয়া অনবদ্য অৱদানেই হ'ল নামঘৰ, সত্ৰ।